Hello, good morning guys. মই আজি অন্যটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ আকৌ স্বাগতম জনাইছোঁ। আজি মই ওলাইছোঁ এতিয়া এনেকুৱা এডোখৰ জেগালৈ ক'ত যাম আপোনালোকক দেখাই থাকিম। আজি মই ওলাইছোঁ মন্দিৰ। আজি এতিয়া মই যাম মন্দিৰলৈ, আপোনালোকক দেখাই থাকিম। বিশেষকৈ মই এতিয়া টিলিঙা মন্দিৰ যাব ওলাইছোঁ। এতিয়া মই টিলিঙা মন্দিৰ কাৰণে যাত্ৰা আৰম্ভ কৰিম, আপোনালোকে চাই থাকিব। এতিয়া আৰু 1 বজি 2 বজিকৈ আগবাঢ়ি থাকোঁ। এয়া মই অকলে খোজকাঢ়ি গৈ আছোঁ, উপায় নাই। আজি অকলেই যাবলগীয়া হৈছে। অকলীয়া বান্দৰীৰ কথা আৰু কি ক'বা। এয়া আমাৰ পদুমণি ৰাস্তাটো খুবেই এটা সুন্দৰ বোকা পানীয়ে ভৰা, উপায় নাই। এনেদৰে মই গৈ আছোঁ আৰু অকলে উপায় নাই। এয়া ৰাস্তাত গৰু লগ পাইছিলোঁ আৰু মই এতিয়া গাড়ীত উঠা দৃশ্যসমূহ আপোনালোকক দেখাব নোৱাৰিম, কাৰণ মোৰ অকণমান প্ৰব্লেম হয়। সেই গতিকে এতিয়া মই টিলিঙা মন্দিৰ পাই গ'লোহি। ইয়াত টিলিঙা মন্দিৰ সন্মুখ। এতিয়া মই লাহে খোজ কৰি সোমাই যাম মন্দিৰলৈ। এয়া মই সোমাই গৈ আছোঁ, কিন্তু মানুহজনীক ওলাব পৰা নাই। মই অকলৈ ভিডিঅ' কৰিব লগা হৈছে, সেইবাবে মানুহজনীক দিব পৰা নাই। এই দৃশ্যসমূহে আপোনালোকক দেখাই আছোঁ। এয়া মোৰ পূজা কৰি মেলি হৈ গ'ল আৰু মই চাকি লগোৱা সময়কণত ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ মই আজি অকলে গৈছিলোঁ।